Hello guys and welcome back to my YouTube. তো গাইছ আজি মানে উৰুকা হয় ৰঙালী বিহুৰ উৰুকা তো মানে মই পুৰা বজাৰত যাম বুলি ওলাই ল'লোঁ আৰু এতিয়া মই যাম তো আৰু এটা মাখিয়তী পাত কিনিব লাগিব লাও বেঙেনা আৰু বহুত কিবা কিবি কিনিব লাগিব তো কালি মাহ হালধিৰে গাঁৱত ধুব লাগিব তো এইবিলাক বজাৰ কৰিব লাগিব আৰু লগতে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু লাইকটো দবাই দিয়ক। কিমান হৈছে চাই আহক ৰ'ব ৰাস্তাত কিমান মানুহ আছে বজাৰ চাবৰ কাৰণে আহে মানুহ লাইন পুৱাৰ পৰা একদম এতিয়া দুপৰীয়াৰ 11টা হ'ল এতিয়ালৈকে লাইন আছে আৰু ইফালে বজাৰ একদম ইয়াৰ পৰাই ভৰ্তি এয়া এতিয়া মানে বজাৰ আহি পাই পেহাৰ দোকানত আহিলোঁ এয়া পেহা আছে আৰু পেহাৰ দোকানখন আমাৰ দোকানৰ আগতে চিলাই কৰে আপোনালোকে আহিলে আহিব পাৰে আৰু এইফালে আমাৰ পিঠা আছে পিঠা বজাৰ কৰিলি নে বজাৰ কৰা নাই বাবা কি কিনিলি এতিয়াহে বজাৰ কৰিলোঁ মাংস এইফালে আপোনালোকে চাব পাৰে সেইটো ৰঙালী বিহুৰ কাৰণে টপ চিমেণ্টৰ তৰফৰ পৰা এটা গিফ্ট দিছে এয়া চাব পাৰে ঢেঁকী আছে পিঠা পনা বনাই থোৱা আছে এইফালে পিঠাৰ পৰা পিৰাৰে আছে আৰু এয়া এইফালে জাকৈফালে আছে এইফালে আছে আমাৰ মামা মামা ব্যস্ত হৈ আছে নেকি আকৌ মাংস আজি কি কিনিবি মাংস গাহৰি লৈ গ'লে দিম এতিয়া আৰু মই হেৰি লৈ যাম কঠা মাংস খাই পেলাই আৰু কণী লৈ যাম মই ককাৰ কাৰণে আৰু আইতাৰ কাৰণে মাছ ককাটোত নাই পইচাৰ দেউতাই দিলে লৈ যাম দেউতাই দিব দিব নিশ্চয় দিব নাই দিবয়ে দিয়ে বিহু বুলি দিব বকচিচ আৰু এতিয়া ভালকৈ কিবা বজাৰ চজাৰ কৰিবি টুটি ক'ত তাৰ বাৰ্থডে ভিডিঅ' এটা দিছিল নহয় চব ৰাইজে চাইছিল ভাল পাইছে ছুটিৰ কথা কি ক'ম বোলে জোন এটাক যায় তাৰপিছত হেৰি হয় আৰু গোটেই ফেমিলিটোৱে আহিব খোজে ৰাজুতৰ ঘৰত থেংক ইউ এইটো কি বস্তু কাটালগুৰি আৰু এইটো লাও লাও এইটো বেঙেনা আৰু এইটো মাখিয়তী দীঘলতি আৰু এইটো দাম কিমান এইটো 10 টকা আকৌ এয়া 1 পিছত লাও 1 পিছ 5 টকা এয়া কেনেকৈ বেছে আৰু এয়া 10-10কৈ বেচা যায় আৰু এয়া মাছৰ বজাৰ আপোনালোকে চাব পাৰে আৰু এইফালে এটা ডাঙৰ মাছ আছে এইটো 4.5 কেজি ওজনৰ আৰু এইবিলাক মাছ আৰু এইফালে মাংস কাটি আছে এইফালে ছাগলী কাটি আছে আৰু এইফালে ব্ৰইলাৰ কাটি আছে আৰু এইবিলাক গাহৰি কাটি আছে এয়া মাছৰ আৰু এয়া হৈছে ফলৰ চব্জি বজাৰ আৰু আপোনালোক মানুহ চাব পাৰি কিমান মানুহ হৈছে ৰাস্তাত একদম নধৰা হৈছে মানুহেৰে আৰু এয়া হৈছে মাখিয়তী পাত আৰু এইবিলাক বজাৰ আৰু কুঁহিয়াৰ আছে ফল মূলো লাগেতো সেইকাৰণে এয়া নতুন পঘা গৰুক গা ধুৱাই পিন্ধাই দিব লাগে